কোভিড-19 করোনা ভাইরাস এই মহামাৰীৰ লগত যুঁজিবৰ কাৰণে বা ইয়াক প্ৰতিহত কৰিবৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিখিনি পদক্ষেপ লৈছে সেই পদক্ষেপক নিখিল বড়ো ছাত্ৰ সন্থাই আমি আন্তৰিকতাৰে বা অন্তৰৰ পৰা আমি তেওঁলোকক ধন্যবাদ যাচিছোঁ। আৰু আজিৰ তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াত কিছু সমস্যা বা কিছু ভৱিষ্যতক যি মানে মিজাৰ ল'ব লাগে সেই মিজাৰবিলাক আমাৰ তাত আহিছে আৰু এই মিজাৰবিলাকক লৈ পেলাই আমি ওদালগুৰিৰ উপায়ুক্তৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় হেল্থ আৰু ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰত আমি 5 দফীয়া এটা আমি বিষয় আমি ইয়াত উত্থাপন কৰিছোঁ। আৰু এই 5 দফীয়াত প্ৰথমটো আমি ইয়াত লিপিবদ্ধ কৰিছোঁ যে ফকৰুদ্দিন আলী আহমেদ মেডিকেল আৰু হস্পিটেল বৰপেটা, লগতে তেজপুৰ মেডিকেল হস্পিটেল তেজপুৰ, আৰু অসমত যিমানখিনি মেডিকেল আৰু হেল্থ মানে হস্পিটেল আছে এই গোটেই মানে মেডিকেল কলেজ আৰু হস্পিটেলবিলাকক পূৰ্ণাংগ পৰ্যায়ত কৰোণা হস্পিটেল হিচাপে আপগ্ৰেড কৰিব লাগে। দ্বিতীয়তে আমি দাবী জনাইছোঁ যে L&T হস্পিটেল নামেৰে মাননীয় হেল্থ মিনিষ্টাৰে যি ইয়াত স্থাপন কৰাৰ কাৰণে যি যোজনা চলাইছে, ইয়াত BTRত যিখিনি জিলা আছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, লগতে শোণিতপুৰ, বিশ্বনাথ আৰু গোটেই অসমত যি জিলাবিলাকত সেই L&T হস্পিটেল স্থাপন কৰাৰ কাৰণে আমি ইয়াত দাঙি ধৰিছোঁ। তৃতীয়ত আমি লিখিছোঁ যে যিখিনি আমাৰ মডেল আৰু চিভিল হস্পিটেল আছে জিলা পৰ্যায়ত ইয়াত সাফিচিয়েণ্ট ICUৰ ৱাৰ্ড বঢ়াব লাগে আৰু এডভান্স লেব কৰোণা টেষ্টিঙৰ কাৰণে তাত স্থাপন কৰিব লাগে। আৰু চতুৰ্থত আমি লিখিছোঁ যে সকলো জিলাসমূহত কোৱাৰেণ্টাইন চেণ্টাৰ তাত মানে ইষ্টাব্লিছ কৰিব লাগে, যাতে হোম কোৱাৰেণ্টাইনত যিবিলাকক নিৰ্দেশ জাৰি কৰা হৈছে বা যিবিলাকক সন্দেহ কৰা হৈছে তেওঁলোকে এই কোৱাৰেণ্টাইন চেণ্টাৰত আহি পেলাই থাকিব পাৰে বা ঘৰখনৰ সুৰক্ষিত কৰি ৰাখিব পাৰে, নিজকো সুৰক্ষিত ৰাখিব পাৰে আৰু এই মহামাৰীৰ পৰা আমি যাতে বাচি থাকিব পাৰে। আৰু 5 নম্বৰত আমি দাবী জনাইছোঁ যে অসমৰ পৰা যিবিলাক চেন্নাই, বেংগলোৰ, কেৰেলা আৰু বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গৈছিল, কিছু সংখ্যক লোক আহিল, কিছু সংখ্যক এতিয়াও আহিব পৰা নাই। ৰেলৱে ষ্টেচন, ক'ৰবাত শেল্টাৰ হোম বা ক'ৰবাত মন্দিৰ, বিভিন্ন স্থানত তেওঁলোকে আজি আছে। সেই মানুহবিলাকে খাদ্য সামগ্ৰীৰ পৰা লৈ পেলাই বিভিন্ন সমস্যাত তেওঁলোকে ভুগিছে আৰু ইয়াৰ কাৰণে অসম চৰকাৰে বিশেষ এটা পদক্ষেপ লৈ পেলাই তেওঁলোকক অনাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু তেওঁলোকক যিমান দিনলৈকে তাত থাকিব এই লকডাউনৰ সময়ত তেওঁলোকে যাতে তাত খাদ্য সামগ্ৰী পায়, সেই ৰাজ্যৰ চৰকাৰৰ লগত তেওঁলোকে যাতে বিশেষ এটা ব্যৱস্থা লৈ পেলাই তেওঁলোকক সহায় কৰে, তাৰ কাৰণে আমি অসম চৰকাৰক এই 5 দফীয়া মানে দাবী লৈ পেলাই বা বিষয় লৈ পেলাই আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ। তো ইয়াৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ যি বিত্তীয় আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাম যে তেওঁলোকে অতি শীঘ্ৰে সেই সমস্যাবিলাক যিহেতু তেওঁলোকে কৰি আছে আৰু তেওঁলোকে কিছু নতুন পদক্ষেপ লৈছে আৰু এই যি বিষয়বিলাক যাতে নজৰত ৰাখি পেলাই তেওঁলোকে গোটেই বিষয়বস্তুবিলাক যাতে সামৰি পেলাই আগবাঢ়ে, আমি এইটোৱেই মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি এইটো দাবী জনাইছোঁ।